বৈদিক যুগৰ সমাজ ব্যৱস্থা। আৰ্যসকলৰ সমাজ আছিল পিতৃপ্ৰধান। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। তেওঁলোকে পৰিয়ালক কুল বুলিছিল আৰু পৰিয়ালৰ মুৰব্বীজনক কুলাপা বুলিছিল। সমাজ ব্যৱস্থা পিতৃপ্ৰধান আছিল যদিও সেই যুগত নাৰীক যথেষ্ট সন্মান দিয়া হৈছিল। ছোৱালীকো ল'ৰাৰ সমানে শিক্ষা দিয়া হৈছিল। বিশ্ববাৰা, ঘোষা, অপলা, লোপামুদ্ৰা আদি নাৰীসকলে ৰচনা কৰা মন্ত্ৰসমূহ বৈদিক সংহিতাত পোৱা যায়। সাধাৰণতে এক বিবাহৰ প্ৰচলন আছিল যদিও ৰজা বা অভিজাতসকলৰ মাজত বহু বিবাহৰো প্ৰচলন আছিল। সেই সময়ত যৌতুক আৰু পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল। স্বামীগৃহত নাৰীয়ে উচ্চ মৰ্যাদা পাইছিল।